স্বাগতম জানাইছো আমাৰ এই চেনেলটোলৈ ফ্ৰেন্ডছ আজি আমি পুনৰ অসম জিকেৰ ওপৰত 15টা কোৱেশ্চন ডিসকাস কৰিম এইটো অসম জিকেৰ পাৰ্ট 3 হয় যেটো অসম জিকে অসমৰ সকলোবিলাক এক্সাম যেনে ইৰিগেশ্যন আসাম পুলিশ ইত্যাদি সকলোবোৰ এক্সামতে আহি থাকে গতিকে অসম বুৰঞ্জী বহুত লাগতিয়াল বা বহুত প্ৰয়োজন হয় গতিকে পলম নকৰি ভিডিওটো আৰম্ভ কৰো আহাচোন So number 1 start কৰিছো number 1 অসমত মুঠ কেইখন অভয়াৰণ্য আছে answer is 18খন number 2 অসমত মুঠ কেইখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে answer 2খন আৰু সেই দুখন হৈছে মানা আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান number 3 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় answer ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত Number 4 Amazon of the East বুলি কোনখন অভয়াৰণ্য কোৱা হয় সকলোৱে জানে যে Amazon ক'ত আছে Amazon আছে দক্ষিণ আমেৰিকাত কিন্তু Amazon of the East বুলি কোনখন অভয়াৰণ্য কোৱা হয় যিখন অভয়াৰণ্য আমাৰ অসমত আছে সেই অভয়াৰণ্যখনৰ নাম হৈছে দিহিং পাটকাই অৰ্থাৎ দিহিং পাটকাই অভয়াৰণ্যক Amazon of the East বুলি কোৱা হয় Number 5 সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ নাম কি answer চক্ৰশিলা অভয়াৰণ্য আৰু চক্ৰশিলা অভয়াৰণ্য কোকৰাঝাৰ আৰু ধুবুৰী জিলাত অৱস্থিত 6 অসমৰ কোনখন অভয়াৰণ্যত হুলুক গিবনছ পোৱা যায় answer গিবন অভয়াৰণ্যত Number 7 দীপৰ বিল কোন জিলাত অৱস্থিত আমি সকলোৱে জানো যে দীপৰ বিল পৰিভূমি চৰাইৰ বাবে বিখ্যাত কিন্তু ই কোন জিলাত অৱস্থিত answer is দীপৰ বিল কামৰূপ মেট্ৰত অৱস্থিত Number 8 অসমৰ কোনখন অভয়াৰণ্যত গৰম পানীৰ উঁহ পোৱা যায় answer গৰম পানী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত Number 9 পানীদিহিং কি অভয়াৰণ্য answer পানীদিহিং পক্ষী অভয়াৰণ্য আৰু পানীদিহিং কোন জিলাত অৱস্থিত পানীদিহিং শিৱসাগৰ জিলাত অৱস্থিত এতিয়া আইছো নাম্বাৰ 10 লৈ নাম্বাৰ 10 অসমৰ কোনখন অভয়াৰণ্য এশিঙীয়া গড়ৰ বাবে বিখ্যাত answer পবিতৰা অভয়াৰণ্য আৰু পবিতৰা অভয়াৰণ্য মৰিগাঁও ডিস্ট্ৰিক্টত অৱস্থিত নাম্বাৰ 11 বুঢ়াচাপৰি অভয়াৰণ্য কোন জিলাত অৱস্থিত answer শোণিতপুৰ জিলাত আৰু বুঢ়াচাপৰি অভয়াৰণ্যক 1995 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল Number 12 নাম্বৰ অভয়াৰণ্য কোন জিলাত অৱস্থিত answer গোলাঘাট জিলাত অৱস্থিত Number 13 আমচাং অভয়াৰণ্য কোন জিলাত অৱস্থিত answer কামৰূপ মেট্ৰত ইয়াক 2004 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আমচাং অভয়াৰণ্যখন তিনিখন ফৰেষ্ট লগ হৈ গঠন হৈছে সেই তিনিখন ফৰেষ্ট হৈছে আমচাং ৰিজাৰ্ভ ফৰেষ্ট সাউথ আমচাং ৰিজাৰ্ভ ফৰেষ্ট আৰু খানাপাৰা ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ এই তিনিখন ফৰেষ্ট লগ হৈ আমচাং ফৰেষ্ট গঠন কৰা হৈছে Number 14 বৰনদী অভয়াৰণ্যৰ মাজেৰে বৈ যোৱা নদীখনৰ নাম কি answer বৰনদী অভয়াৰণ্য ওদালগুৰি আৰু বাক্সা জিলাত অৱস্থিত এতিয়া আইছো 15 নম্বৰ কোৱেশ্চনলৈ নাম্বাৰ 15 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰয়েল ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় answer is মানাহ ৰাষ্ট্ৰীয় উদ্যান